আদিত্য ডিব্ৰুগড়ৰ এটা খ্ৰীষ্টান পৰিয়ালত জন্ম হৈছিল। শৈশৱৰ পৰা আদিত্য গীৰ্জা প্ৰাৰ্থনা, ছানডে স্কুল এইবোৰৰ মাজতে ডাঙৰ হৈছিল। কিন্তু 28 বছৰত আহি আদিত্য এখন নামী আইটিআই কোম্পানীত কাম কৰিছিল। দিল্লীত এখন ভাড়া ফ্লেটত থাকিছিল আৰু নিজ ইচ্ছামতে জীৱন চলাইছিল। গীৰ্জা মানে আদিত্যৰ বাবে আছিল খ্ৰীষ্টমাছ আৰু ইষ্টৰ দিনত ফটো তোলা ঠাই। এদিন মায়ে ফোন কৰি আদিত্যক সুধিলে, বাবা আজি বাইবেল পঢ়িলি নে, প্ৰাৰ্থনা কৰিলি নে তই? এই কথা শুনি আদিত্যই ক'লে, মা মই যে একেবাৰে সময় নাপাওঁ, সোনকালে উঠি অফিচ পাবগৈ লাগে। হ'লেও ঈশ্বৰে তোক আশীৰ্বাদ কৰাতহে তই জবটো পাইছ, কিন্তু দেই সদায় ঈশ্বৰক প্ৰথম স্থান দিবি কিন্তু বাবা। মোৰ মা, হয় সৰুৰে পৰা এইবোৰ শুনি আহিছোঁ। ঈশ্বৰে মোৰ হৃদয়খন জানে, মোক চিনি পাই দিয়া। এদিন শুকুৰবাৰে সন্ধিয়াত আদিত্যই বন্ধুসকলৰ সৈতে পাবলৈ গ'ল। কিন্তু ঘৰলৈ উভতি আহোঁতে ৰাতিৰ শান্তিত তাৰ মনত এটা শূন্যতা আছিল। তাতে সি চিন্তা কৰিলে, যদি আজি মই মৰি যাওঁ, সঁচাকৈয়ে মই ঈশ্বৰৰ ওচৰলৈ যাব পাৰিমনে? এই প্ৰশ্নই তাক কেইদিনমান শান্তিৰে থাকিব নিদিলে। এদিন সি কলেজৰ পুৰণি বন্ধু অৰ্জুনক লগ পালে। অৰ্জুন আগতকৈ বহুত সলনি হ'ল। সি আগতে উন্মাদ আছিল, কিন্তু এতিয়া সম্পূৰ্ণৰূপে সলনি হ'ল। আদিত্যই ক'লে, ভাই তই এতিয়া সাধু হৈ গ'লিচোন, ইমান শান্ত কেনেকৈ? নাই তেনেকুৱা কোনো কথা নাই, যীশুৱে মোক সলনি কৰিলে। কি কৰে ভাই, তইতো নাস্তিক আছিলি, তই যীশুক কেতিয়াবা বিশ্বাস কৰিব ল'লি? এইবাৰ অৰ্জুনে ক'লে, মোৰ বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিল আদি, মই ICUত আছিলোঁ। যেতিয়া মোৰ চেঞ্চ আহিলে, মোৰ মনত এটাই প্ৰশ্ন আহিলে যে যদি আজি মই মৰি যাওঁ কি হ'ব মোৰ, ক'লৈ যাব মোৰ আত্মাটো? মৃত্যুৰ পিছত কিবা জীৱন আছেনে? তেতিয়া আমাৰ এজন চিনাকি খুৰা আছিলে, মোক চাবলৈ আহিলে আৰু তেওঁ মোৰ কাৰণে প্ৰাৰ্থনা কৰিলে। তেওঁ মোক ক'লে যে যীশুখ্ৰীষ্টক বিশ্বাস কৰা, তুমি সুস্থ হ'বা, তুমি অনন্ত জীৱন পাবা, তোমাৰ সকলো পাপ ক্ষমা হ'ব। মোৰ এনেকুৱা লাগিলে যেন মই নিজৰ প্ৰশ্নৰ উত্তৰ পাই গ'লোঁ। দিনে দিনে মই সুস্থ হ'বলৈ ল'লোঁ। তাৰপিছত আৰু আদি মই পিছফালে ঘূৰি নাইছোঁ। মই পুৰণা জীৱন সকলো ত্যাগ কৰিলোঁ। এতিয়া মই খ্ৰীষ্ট যীশুত নতুন সৃষ্টি, মই উদ্ধাৰ পালোঁ। এইবাৰ আদিত্যই হাঁহি ক'লে, এইটো কথা নি, ভালে দে, এইবাৰ তই আৰু মই একেলগতে খ্ৰীষ্টমাছত গীৰ্জা যাম তেনেহ'লে। এইবাৰ অৰ্জুনে নিজৰ ফালৰ পৰা কিছুমান কথা ক'লে। চা আদি, তোক মই এটা কথা কওঁ, খ্ৰীষ্টান পৰিয়ালত জন্ম হ'লেই উদ্ধাৰ পোৱা নাযায়। বিশ্বাস পৰিয়াল পদবী নহয়, বিশ্বাস হৈছে ব্যক্তিগত সিদ্ধান্ত। এই কথা শুনি আদিত্যই চিন্তিত হৈ পৰিলে আৰু ক'লে যে মানে মোৰ ধৰ্মকৰ্মই আৰু মোৰ মা দেউতাৰ বিশ্বাসে মোক কি বচাব নোৱাৰে? তেতিয়া অৰ্জুনে নীৰৱভাৱে ক'লে, তেওঁলোকৰ বিশ্বাসে তোক পথ দেখুৱাবহে পাৰিব, কিন্তু উদ্ধাৰ পালোঁ বুলি ক'বলৈ তই নিজে যীশুখ্ৰীষ্টক ব্যক্তিগত উদ্ধাৰকৰ্তা হিচাপে স্বীকাৰ কৰিব লাগিব। সেই ৰাতি আদিত্যৰ টোপনি নাই। বাইবেলখন উলিয়াই পৃষ্ঠা খুলি দেখি পালে মঠি 7:14-21 পদ। তাত লিখা আছিল, যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাকে সকলোৱে যে স্বৰ্গ ৰাজ্যত সোমাব এনেই নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃ ইচ্ছা পালন কৰে সেইজনেহে সোমাব। এই বাক্যই আদিত্যৰ ভিতৰৰ পৰা জোকাৰিলে। সি বুজি পালে যে সি ধৰ্মৰ উত্তৰাধিকাৰে পাইছে, কিন্তু যীশুক ব্যক্তিগতভাৱে চিনি পোৱাই নাছিল সি। কেইদিনমানৰ পিছত সি নিজে গীৰ্জালৈ গ'ল। গীতবোৰৰ সুৰ একেটাই আছিল, কিন্তু সেইদিনা গানৰ সুৰৰ মাজত আছিল অৰ্থ। পাদ্ৰে যেতিয়াই ক'লে অপবয় পুত্ৰৰ কথা আৰু শেষত যেতিয়া ক'লে পুত্ৰ ঘূৰি আহিল বুলি, তেতিয়া আদিত্যৰ চকুৰ পানী আছিল আৰু সি চুপচাপ প্ৰাৰ্থনা কৰিলে, প্ৰভু মই তোমাক সৰুৰে পৰা চিনি পাওঁ বুলি ভাবিছিলোঁ, কিন্তু সঁচাকৈ ক'বলৈ গ'লে মই তোমাক চিনি পোৱাই নাছিলোঁ। আজি মই তোমাক ব্যক্তিগতভাৱে জানিব বিচাৰোঁ, মোক ক্ষমা কৰা প্ৰভু, মোৰ হৃদয় দেখা। এটা নীৰৱ কিন্তু সঁচা পৰিৱৰ্তন ঘটিল। কিছুদিনৰ পিছত আদিত্যৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'ল। তাৰ বিশ্বাস এতিয়া পৰিয়ালৰ পৰা পোৱা নহয়, কিন্তু নিজে বাছি লোৱা। কামৰ চাপ আৰু বন্ধুৰ মাজত সি শান্তি পাইছিল প্ৰাৰ্থনা আৰু ঈশ্বৰৰ লগত সময় কটোৱাত। এদিন আদিত্যই মাকক ফোন কৰি ক'লে যে, মা তুমি ঠিকেই কৈছিলা, ঈশ্বৰক আমি প্ৰথম স্থান দিব লাগে। ঈশ্বৰ আমাৰ পৰিয়ালৰ সম্পত্তি নহয়, কিন্তু আমাৰ মুক্তিদাতাহে। এইবাৰ মায়ে আনন্দত উত্তৰ দিলে, এতিয়া মই ক'ব পাৰোঁ, তই মোৰ পুত্ৰ কেৱল ৰক্তৰ দ্বাৰা নহয়, বিশ্বাসৰ দ্বাৰাও হয়। বন্ধুসকল, আমি এই গল্পটোৰ পৰা এইটো শিকিবলৈ পাওঁ যে খ্ৰীষ্টান পৰিয়ালত জন্ম হ'লোঁ বুলিয়েই নিজৰ ধাৰ্মিক কাৰ্যৰ দ্বাৰা আমি উদ্ধাৰ পাব নোৱাৰোঁ। উদ্ধাৰ পাবৰ বাবে আমি ব্যক্তিগতভাৱে যীশু খ্ৰীষ্টৰ বলিদানটোক নিজৰ পাপৰ ক্ষমাৰ বাবে বিশ্বাস কৰি হৃদয় পৰিৱৰ্তন কৰি আত্মাত নতুনকৈ জন্ম ল'ব লাগিব।